उत्तर बरपेटा र'डआव ई-रिक्शा ड्राइभारफोरा बरपेटा र'ड नोगोर आफादनि हेंथायै गोख्रों सोमावसारो। बरपेटा र'ड सहराव गामिनिफ्राय फैनाय ई-रिक्साखौ हाबनो होयैनि थाखाय गोख्रों सोमावसारो ई-रिक्शा ड्राइभारफोरा। मख'नो गोनां बाथ्रादि बावैसो सान सिगां बरपेटा र'ड नोगोर आफादा ई-रिक्साखौ लानानै माखासे नेमखान्थि खानानै होदोंमोन। बरपेटा र'ड नोगोर आफादनि हेंथायै सोमावसारनाय बे हाबाफारियाव उत्तर बरपेटा ओनसोलनि गबर्धना, बिलासिपारा, खैराबारि, सालबारि, माजगाव बायदि ओनसोलनिफ्राय 2000निबो बांसिन ई-रिक्शा ड्राइभारफोरा बाहागो लादोंमोन। गुबुन फारसेथिं गामि ओनसोलनि ई-रिक्शा ड्राइभारफोरा फैगौ समाव नोगोर ओनसोलनि ई-रिक्शाफोरखौ गामियाव हाबहोनाय जानाय नङा होनना सोमावसारनायनि गेजेरजों हुमखि होयो। बरपेटा र'डनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। পৌরসভার এই হটকারী সিদ্ধান্ত কারোবাক সন্তুষ্ট করার কারণে আমার এই গাঁও অঞ্চলের এই রাইজক, গাঁও অঞ্চলের ই-রিক্সাসকলক, গাঁও অঞ্চলের প্রত্যেকটা নাগরিকক এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰাটো এইটো কোনোপধ্যে আমি মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমি মানে যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আজি নাগৰিক সভাক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বৰ্তমান ফৰ্মেলিটি হিচাপে আমি সাৰ্কেল অফিচাৰক, আমি এলডিচি ছাৰক আমি জনাম। তেওঁলোকে যদি তাৰ পাছতো যদি আমাৰ এই সমস্যাৰ সমাধান নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'ম। তাৰ কাৰণে 100% জড়িত হ'ব লাগিব বৰপেটা ৰ'ড পৌৰসভা। আমি ট্যাক্স দিছিলোঁ, চৰকাৰক আমি ট্যাক্স দিওঁ, যি বাটেৰে আমি যাওঁ এই বাটেৰে আমি ট্যাক্স দিওঁ। গতিকে আমাৰ পৰা ট্যাক্স লৈ কোনোবাক সন্তুষ্ট কৰিব এইটো আমি কেতিয়াও মানি নলওঁ। গতিকে টাউনত কেইজন মানুহ থাকে, কিমানজন মানুহ টাউনত থাকে? যদি 100ৰ ভিতৰত 20% মানুহ টাউনত থাকে আৰু 80% মানুহ আমাৰ গাঁৱত থাকে। গতিকে গাঁৱৰ মানুহক সমস্যাত পেলাই 20% মানুহে যদি শান্তিত থাকিব বিচাৰে এই শান্তিত আমি থাকিব নিদিওঁ, এই শান্তিত আমি থাকিব নিদিওঁ। গতিকে আমাৰ এটাই কথা, গতিকে আমি আপোনালোকক, মই ব্যক্তিগতভাৱে নহয়, আমি পাৰ্চত বহি থকা সকলোৱে আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকে চিষ্টেম মতে কাম কৰিব লাগিব। আমি আন্দোলন প্ৰতিবাদ কৰিলেই নহ'ব, আন্দোলনৰ ধাৰা আছে। আমি হয়তো নাগৰিক সভা এটা পাতাৰ এইকাৰণে, কাৰণ প্ৰত্যেকজন ই-ৰিক্সা চালকে আজি উপস্থিত হৈছে। আজি আমাৰ সমাজ ব্যৱস্থাৰ, আমাৰ সামাজিক মানুহবিলাক যিবিলাক সমাজ সেৱক, তেওঁলোকেও আপোনালোকৰ লগত জড়িত। তেওঁলোকে আমি জড়িত এই দোকানখিনি, আজি যিখিনি দোকান চলি আছে এই যেকেইটা অঞ্চলত তেওঁলোকে পিলপিলি বন্ধ কৰিছে, সেই অঞ্চলৰ মানুহখিনিয়ে যদি বৰপেটা ৰোডৰ পৰা বস্তু কিনা বাদ দি আমি পাঠশালাত গুচি যাওঁ, বৰপেটা ৰোডত দোকানীয়ে মাখি মাৰি থাকিব লাগিব। এই বস্তুখিনি আমি ক'ব লাগিব। যোৱাকালি এই বস্তুখিনি মই কৈছো, মই এছডিচি ছাৰক এই কথাষাৰ কৈছো, ছাৰ যদি আমাৰ ইয়াৰে পৰা পিলপিলিখন নাযায়, তাৰ পৰা বস্তু মাল পাতি নানে, দোকানৰ আমাৰ ইয়াতে হেৰি নানে বস্তুবিলাক, তাৰে দোকানীবিলাকে কি কৰিব, কাক বিক্ৰী কৰিব? তেওঁলোকে অকল খালি গোবৰ্ধনা নহয়, বাঁশবাৰী, তালপানী, আনন্দ বজাৰ, খুচৰাবাৰী, বাৰাপেটা, গোৱাগাছা, গোটেই আমাৰ এইখিনি তেওঁলোকে আমাক লৈ বিজনেছ চলাই আছে। যদি তেওঁলোকৰ বিজনেছটো বন্ধ কৰিব খুজিছে, এইখিনি আমাৰ তেওঁলোকৰ দোকানীখিনিৰ তাৰমানে যিখিনি ব্যৱসায়ী সন্থাৰ কামতো পেলাব লাগে। যদি আপোনালোকে হেৰি কৰে, আমাৰ অলপ ভাড়া যাব, আমি বস্তু পাতিবিলাক আমি বেলেগৰ পৰা লৈ আহিম, এইটো তেওঁলোকক হেৰি কৰিব লাগে। এইটো আমি যদি কৰোঁ তেনেহ'লে অলপ ভাল হ'ব। আৰু আমাৰ